ৰঙিয়াত কৃষক আৰু শ্ৰমিক সমাৱেশ। কামৰূপ জিলাৰ ৰঙিয়া চহৰৰ মাজমজিয়াস্থিত ঈদগাহ ময়দানত CITU আৰু AIKS কামৰূপ জিলা সমিতিয়ে কৃষক আৰু শ্ৰমিক সমাৱেশৰ আয়োজন কৰে। উক্ত সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে হেমেন দাস, টিকেন দাস, দেবেন ভট্টাচাৰ্য, বিবেকানন্দ উপাধ্যায়, কৌশিক কাশ্যপৰ লগতে সদস্যকৰ্মীসকল। সভাত নেতাসকলে কেন্দ্ৰীয় চৰকাৰে 3খনকৈ কৃষি আৰু কৃষক বিৰোধী আইন প্ৰৱৰ্তন কৰি দেশৰ কৃষক সমাজক সৰ্বনাশৰ পথলৈ ঠেলি দিয়া, আশা কৰ্মী, অংগনবাড়ী কৰ্মী, সহায়িকা আৰু মধ্যাহ্ন ভোজন আঁচনিৰ ৰন্ধন কৰ্মী আদি আঁচনিভুক্ত শ্ৰমিকসকলক ন্যূনতম মজুৰি 21,000 টকা ধাৰ্য কৰাৰ দাবীত ভাষণ কৰে। উক্ত সভাস্থলীত ৰঙিয়াৰ লগতে দাঁতি কাষৰীয়া অঞ্চলৰ ভালে সংখ্যক জনতা উপস্থিত থাকে। মূলত আজি ভাৰতবৰ্ষৰ যি কৃষক আন্দোলন চলি আছে, এই কৃষক আন্দোলন পৰিপ্ৰেক্ষিততে হয়। কৃষক আন্দোলন আপোনালোকে সকলোৱে জানে যে 26 নৱেম্বৰৰ পৰা লাগাতাৰ কৃষক আন্দোলন হৈছে। এই আন্দোলনক দমন কৰাৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিছে। কেতিয়াবা ইয়াক পাকিস্তানী, খালিস্তানী বা কেতিয়াবা চীনপন্থী, উগ্ৰপন্থী বিভিন্ন ধৰণৰ কুটাঘাতমূলক কাম কৰাৰ কাৰণেও তেওঁলোকে চেষ্টা কৰিছে। ৰঙিয়াৰ পৰা আব্দুল মুন্নাফৰ ৰিপৰ্ট, ৰেড ৰিভাৰ টাইম।